আপোনাৰ আধাৰ কাৰ্ডখন ভালনে বেয়া চাবলৈ যিকোনো এটা ব্ৰাউজাৰত গৈ ই-ফিলিং 2.0 মাৰি চাৰ্চ কৰি দিব। এতিয়া মই ই-ফিলিং 2.0 মাৰি চাৰ্চ কৰিছোঁ। অলপ সময় ৱেইট কৰিব লাগিব। 2.0 এই 4 নম্বৰ যিটো লিংক আছে এই লিংকটোত ক্লিক কৰি দিলে চাৰ্চ হৈ যাব। কিবা অসুবিধা হৈ আছে। ই-ফিলিং 2.0 পৰ্টেলত মই চাৰ্চ কৰি দিছোঁ। অলপ ৱেইট কৰক, ইণ্টাৰনেট কিবা অলপ শ্ল' আছে। এতিয়া হাউ ইনকাম টেক্স ডিপাৰ্টমেণ্ট প্ৰথম লিংকটোত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছত ই-ফিলিং 2.0 এই ৱেবছাইটটো খোল খাব। তাত আপুনি অলপ স্ক্ৰল ডাউন কৰি যাব, তললৈ যাব, ভেৰিফাই ইয়ৰ পান এই অপশ্যনটোত ক্লিক কৰি দিয়ক। অলপ সময় লোডিং হোৱাৰ পিছত প্ৰথম অপশ্যনটো আপোনাৰ পান নম্বৰ মাৰি দিব আৰু দ্বিতীয় ঘৰটোত আপোনাৰ ফোন নেমটো মাৰিব। পান কাৰ্ডত যি নেমটো আছে সেই নেমটো মাৰি দিব আৰু তৃতীয় বক্সটোত আপোনাৰ ডেট অফ বাৰ্থ মাৰি দিব। জন্ম তাৰিখটো কেলেণ্ডাৰত চাই ফিল আপ কৰি দিব। মোৰ 2013 2 তাৰিখ ফেব্ৰুৱাৰী। তাৰপিছত শেষৰ বক্সটো মোবাইল নম্বৰ, আপোনাৰ মোবাইল নম্বৰটো মাৰি কণ্টিনিউত ক্লিক কৰি দিব। এতিয়া মই কণ্টিনিউত ক্লিক কৰি দিছোঁ। অলপ সময়ত লোডিং ল'ব। লোডিং হোৱাৰ পিছতে এনেকুৱা শ্ব' কৰিব, প্লিজ প্ৰভাইড দ্য OTP চেণ্ড টু, যিটো নম্বৰ আপোনাৰ দিব সেই নম্বৰটোত OTP যাব। এতিয়া মোৰ OTP আহি গৈছে, মই কপি কৰি লৈছোঁ। এতিয়া কপি পেষ্ট কৰি দিছোঁ। ভেলিডেট মাৰিলে পাই যাব। পানীৰ এক বাৰ্থ ডিটেইল